নুমলীগড়ৰ নগাকটা অঞ্চলত আজি এটা দুষ্প্ৰাপ্য প্ৰকৃতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়। স্থানীয় জনসাধাৰণে কোনো ধৰণৰ দুখ নোপোৱাকৈ উদ্ধাৰ কৰা লাজুকী বান্দৰটো পিছত বন বিভাগৰ লোকক চমজাই দিয়ে। দিনৰ ভাগত কৰায়ত্ব কৰা এই লাজুকী বান্দৰটো চাবলৈ অঞ্চলটোত যথেষ্ট লোকৰ সমাগম হয়। পিছত বন বিভাগৰ লোকে সকলো পৰীক্ষা নিৰীক্ষা কৰি এই লাজুকী বান্দৰটো দেওপাহাৰ বনাঞ্চলত এৰি দিয়ে বুলি জানিব পৰা গৈছে। Ya, এই ফাল দিকে দাও, এই ফাল এই উল্টা করে রাস্তা করে দাও। বুঝলা 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 নুমলীগড়ৰ নগাকটা অঞ্চলত আজি এটা দুষ্প্ৰাপ্য প্ৰকৃতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়। স্থানীয় জনসাধাৰণে কোনো ধৰণৰ দুখ নোপোৱাকৈ উদ্ধাৰ কৰা লাজুকী বান্দৰটো পিছত বন বিভাগৰ লোকক চমজাই দিয়ে। দিনৰ ভাগত কৰায়ত্ব কৰা এই লাজুকী বান্দৰটো চাবলৈ অঞ্চলটোত যথেষ্ট লোকৰ সমাগম হয়। পিছত বন বিভাগৰ লোকে সকলো পৰীক্ষা নিৰীক্ষা কৰি এই লাজুকী বান্দৰটো দেওপাহাৰ বনাঞ্চলত এৰি দিয়ে বুলি জানিব পৰা গৈছে।